তাৰমানে কাৰ্বি নাই ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা মুখে বৈঠাংশ হিচাপে মই মনোনীত হেৰি কৰিছে আজি মানে আমি নমিনেশ্যন ফাইল কৰাৰ পিছত আমি 15 তাৰিখে চিকিউৰিটি হেৰি কৰিম কিন্তু ইয়াৰ আগতে নিৰ্বাচনী প্ৰচাৰ হিচাপে কাৰ্যালয় আজি আমৰেং আৰু কপিলি মই মুকলি শুভ আৰম্ভ কৰিলোঁ সেইটো কাৰণে মই আমাৰ স্থানীয় জনপ্ৰতিনিধি আমাৰ পৱন কুমাৰ আৰু ৰঞ্জিত বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ কপিলি আৰু আমৰেং অধিক সংখ্যাৰে ইয়াতে মই বিপুল ভোটেৰে মই ভোট পাম বুলি মই আশা কৰিছোঁ এতিয়া আপুনি যে ৰাজ্যৰ আগত কৈছে ৰাস্তা পদূলি ভাল হৈ যাব কিন্তু 5 বছৰ প্ৰায় হৈ গ'ল বিজেপি গভৰ্ণমেণ্ট আছে কিন্তু লামচাখানৰ চাৰিআলিৰ পৰা লামচাখানলৈকে ৰাস্তা এতিয়ালৈকে ভাল হোৱা নাই সেইটোতো আপুনি কি ক'ব নাই সেইটো ক্ষেত্ৰত আমি প্ৰচেছ কৰিছোঁ কিন্তু মই বিধায়ক হোৱাৰ পিছত সেইটো ৰাস্তাহে প্ৰথম মই কাম কৰিম বুলি মই প্ৰতিশ্ৰুতি আজি দিছোঁ আপুনি জানে কপিলি আৰু আমৰেং বেছি সংখ্যক মানে হিন্দী ভাষী ক্ষেত্ৰত আছে হয় 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 এইটোৰ ভিতৰত মানে হিন্দী ভাষী লোকৰ এটা অভিযোগ আছিলে এতিয়া কৈছে কাষ্টৰ লয় OBC কাষ্টৰ লৈ ইহঁতে মানে যুঁজি আছে এই বিষয়তে আপুনি কি ক'ব এইটো চৰকাৰৰ লগত আলোচনা বিলোচনা কৰাৰ পিছতহে মই সেই ক'ব পাৰিম এতিয়া বিশেষ হেৰি ক'ব নোৱাৰিম কিন্তু যাৰ অধিকাৰ সেইটো মতে আমি পাব লাগিব সেইকাৰণে অকল মোৰ ক'লে নহ'ব চৰকাৰৰ লগত আমি আলোচনা বিলোচনা কৰাৰ পিছতহে সিদ্ধান্ত চৰকাৰে ল'ব এতিয়া আপোনাৰ এগেইনষ্টত যে কংগ্ৰেছৰ পাৰ্টি উঠিছে আগতে নেকি এই বিষয়টো কি ক'ব তেখেতে আপোনাৰ আগত কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিব আপুনি কি পাৰফৰ্মেঞ্চ কৰিব আমাৰ লগত মোৰ প্ৰতিনিধি হিচাপে আমি দেখা নাই কিন্তু সিহঁতে পাৰ্টি হিচাপে থিয় হৈছে কিমান বহুত পায় তথাপি জিকাবোৰতো নহয় আৰু মানে হাৰাবোৰে থাকিব আৰু টাউন হৈ গ'ল কিন্তু খেৰনি অৰ্ডাৰ ওলোৱা নাই কেতিয়া ওলাব কোনটো খেৰনি ৰাস্তাৰ কথাটো টাউনৰ কথাটো এইটো অলপ মানে বিবেচনা কৰি আছে ইয়াতে কেইটামান ৰেভিনিউ টাউন যদি হ'বলৈতো ৰেভিনিউ হেৰি লাগিবতো মাটি লাগিব সেইটো কাৰণে আৰু আলোচনা কৰিছে কিন্তু এদিন হ'লে নগৰ আমি স্থাপন কৰিম